রাম 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 কৃষ্ণ ধর্ম স্থাপন হেতু প্রভু নারায়ণে যুগে যুগে অবতার ধরে এ রাম মিহি ধরি হরি হিরয়
কহিলে বিবৰী তোহাৰ পুত্ৰই কেৱলে বুলন্ত হৰি হৰিয়ে কৃষ্ণ দৈত্য ৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে শাস্তি দিয়া দৈত্যগণে ভাগৰি পৰিল নোৱাৰিব অধিব পুত্ৰ দৈতেন্দ্ৰ কহিল য়ে ৰাম ক্ৰোধে জ্বলি দৈত্যৰাজে পুত্ৰ কপুচন্ত দেখুৱাই দে তোৰ হৰি কৈ আচন্ত য়ে ৰাম স্ফটিকস্তম্ভত পুত্ৰই দিলে দেখুৱাই তাতে আছে মোৰ হৰি প্ৰভু যদু হে প্ৰভু নাৰায়ণ স্তম্ভতে কত হইলা প্ৰভু নাৰায়ণ স্তম্ভতে কত হইলা